তোমাক মই কেনে প্ৰশ্ন সুধিছোঁ প্ৰশ্নটো হ'ল তোমালোকে কোৱাচোন আমাৰ ভাৰতবৰ্ষ কিমান চনত স্বাধীনতা লাভ কৰে 1947 চনৰ 15 আগষ্ট অ'কে ভেৰি গুড তাৰপিছত কোৱাচোন আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ ভেৰি গুড তোমালোকৰ মই দুটা প্ৰশ্ন সুধিছোঁ গৌৰৱ নহয় জানো গৌৰৱ তুমি কোৱাচোন আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ নাম কি আছিল পণ্ডিত জৱাহৰলাল নেহৰু অ'কে ভেৰি গুড সমুজল অলপ আগবাঢ়ি দিয়া সমুজল তুমি কোৱা আমাৰ জাতীয় পতাকা যি অশোক স্তম্ভত কেইডাল মাৰি থাকে 24 ডাল ভেৰি গুড গৌৰৱ তোমাক আৰু এটা প্ৰশ্ন সুধিছোঁ এইবাৰ কিমান সংখ্যক স্বাধীনতা দিৱস কিমানতম স্বাধীনতা দিৱস এইবাৰ আমি উদযাপন কৰিম ক'ব পাৰিবা কিমান সংখ্যক এইবাৰ কিমান বাৰ হ'ব এইবাৰ পাৰিবা নাই সমুজল কিমান সংখ্যক হ'ব মেঘালী তুমি কোৱাচোন এইবাৰ ভাৰতবৰ্ষত কিমানতম স্বাধীনতা দিৱস উদযাপন কৰিব 80তম ভেৰি গুড তাৰপিছত কোৱা আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনে লিখিছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায় অ'কে ভেৰি গুড অলপ আগবাঢ়ি দিয়াচোন তোমাৰ প্ৰশ্ন এটা সুধোঁ মই তুমি কোৱাচোন কৰিম কিম্বা মৰিম শ্লোগানটো কাৰ জাতিৰ পিতা মহাত্মা গান্ধী অ'কে ভেৰি গুড অ'কে সৌৰভ অলপ আগবাঢ়ি দিয়া গুড মৰ্ণিং সৌৰভ কোৱাচোন মোক তেজ দিয়া মই স্বাধীনতা দিম শ্লোগানটো কাৰ নাজানা অ'কে তুমি কৈ দিয়াচোন মোক তেজ দিয়া মই স্বাধীনতা দিম শ্লোগানটো কাৰ নেতাজী সুভাষ চন্দ্ৰ বসু অ'কে ভেৰি গুড একবাৰ ক্লাব চবে হাত চাবোৰ একবাৰ